আজি পুনৰ আপোনালোকৰ 12টামান ডিপাৰ্টমেণ্টৰ এতিয়ালৈকে নটিচ জাৰি হ'ল। সেইকেইটা হৈছে আপোনালোকৰ প্ৰথমতে আছে এইটো ডিৰেক্টৰেট অফ জিঅ'লজি এণ্ড মাইনিং। চ' গোটেইকেইটা আমি ডেট এণ্ড ভেনু আমি ডিছকাছ কৰিম। প্ৰথমতে আমি ডিপাৰ্টমেণ্টকেইটা জানি লৈছোঁ। 2 নম্বৰতে আপোনাৰ আছাম ইনষ্টিটিউট অফ ৰিচাৰ্চ ফৰ ট্ৰাইবেল এণ্ড চিডুল কাষ্ট, আফটাৰ ডেট ডিৰেক্টৰেট অফ হেণ্ডলুম এণ্ড টেক্সটাইল, ডিৰেক্টৰেট অফ লাইব্ৰেৰী ছাৰ্ভিচেছ, ডিৰেক্টৰেট অফ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ, Financial Inspection, after that Directorate of Cultural Affairs. Next one is Directorate of Dairy Development, Directorate of Employment and Craftsman Training, Directorate of Printing and Stationery, Directorate of Sericulture and Department of Housing and Urban Affairs. Okay, so total 12টা ডিপাৰ্টমেণ্টৰ নটিচ আজি আহিছে। আজি হ'ল আপোনাৰ 21 মে, অ'কে, 21 মে। চ' আৰু এইবিলাকৰ মষ্টলি আপোনাৰ 23rd 24th মেৰ পৰা ষ্টাৰ্ট হ'ব ভেৰিফিকেশ্যন। চ' আমি এটা এটা কৈ চাওঁ নটিচটো। চ' এইটো আছে প্ৰথমতে আপোনাৰ এইটো হ'ল ডিৰেক্টৰেট অফ হেণ্ডলুম এণ্ড টেক্সটাইল। অ'কে, এইটো আপোনাৰ ডিৰেক্টৰেট অফ হেণ্ডলুম এণ্ড টেক্সটাইল। আপোনাৰ ভেৰিফিকেশ্যন ডেটটো কেতিয়া দিছে? 23 মেত। অ'কে, 23 মেৰ ৰাতিপুৱা 10টাৰ পৰা আপোনাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 দুয়োটাৰ কাৰণে দিছে। ছেপাৰেটলি দিয়া নাই ইয়াতে, দুয়োটা কেটেগৰীৰ কাৰণে দিছে। চ' ভেনুটো হ'ল আপোনাৰ কনফাৰেন্স হল অফ দ্য ডিৰেক্টৰেট অফ হেণ্ডলুম এণ্ড টেক্সটাইল আছাম, আমবাৰী, গুৱাহাটী। আমবাৰীত যিটো আপোনাৰ হেড অফিচ আছে ডিৰেক্টৰেট অফ হেণ্ডলুম এণ্ড টেক্সটাইল। চ' তাতে আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব 10টাৰ পৰা 23 মেত। চ' এইটো ডকুমেণ্টবিলাক কি লাগে সেইটো লাষ্টত একেবাৰে কৈ দিম। গোটেইবিলাকৰ কাৰণে ছেম ডকুমেণ্ট খুজিছে। চ' সেইটো লাষ্টত এবাৰে কৈ দিম, গোটেইকেইটাৰ কাৰণে ডিফাৰেণ্টলি নকওঁ। চ' সেইটো আপোনাৰ নেক্সটটো আছে, এইটো আপোনাৰ ডিপাৰ্টমেণ্ট অফ চেৰিকালচাৰ। অ'কে, ডিপাৰ্টমেণ্ট অফ চেৰিকালচাৰৰ কাৰণে ইয়াৰে আপোনাৰ ভেনুটো হ'ব ডিৰেক্টৰেট অফ চেৰিকালচাৰ আছাম। অ'কে, ৰেশম নগৰ, খানাপাৰাত যিটো ৰেশম নগৰ আছে তাতে আপোনাৰ ডিৰেক্টৰেট অফ চেৰিকালচাৰ যিটো অফিচ আছে তাতে হ'ব। কোন তাৰিখে হ'ব আপোনাৰ? 23 মে তাৰিখে 10 বজাৰ পৰা। অ'কে, চ' নেক্সটটো আছে আপোনাৰ এইটো আপোনাৰ প্ৰিজনাৰ্ছ ডিপাৰ্টমেণ্ট। অ'কে, এইটো আপোনাৰ হ'ব ডিপাৰ্টমেণ্ট ফৰ দ্য পোষ্ট অফ এছিষ্টেণ্ট জেইলৰ ৱাৰ্ডাৰ, ডিপাৰ্টমেণ্ট ইণ্টাৰ চকীদাৰ পোষ্ট এলটমেণ্ট। এইটো হ'ব আপোনাৰ প্ৰিজনাৰ্ছ ডিপাৰ্টমেণ্ট। অ'কে, প্ৰিজনাৰ্ছ ডিপাৰ্টমেণ্টৰ কাৰণে আপোনাৰ 23 তাৰিখে কাৰ হ'ব? 23 তাৰিখে ইয়াতে পষ্টকেইটা দিয়া আছে এছিষ্টেণ্ট জেইলৰ, জুনিয়ৰ এছিষ্টেণ্ট, ৱাৰ্ডাৰ, ফিমেল অৰ পিয়ন, চকীদাৰ, চাফাই কৰ্মচাৰী, এইবিলাকৰ 23 তাৰিখে হ'ব আপোনাৰ ৰাতিপুৱা 10টা বজাৰ পৰা। ক'ত হ'ব? আপোনাৰ আছাম প্ৰিজনাৰ্ছ হেডকোৱাৰ্টাৰ যিটো খানাপাৰাত আছে। অ'কে, খানাপাৰাত যিটো আছাম প্ৰিজনাৰ্ছ হেডকোৱাৰ্টাৰ আছে তাতে হ'ব। আৰু 24 তাৰিখে হ'ব আপোনাৰ ৱাৰ্ডাৰ মেল যিবিলাক আছে সিহঁতৰ কাৰণে। আৰু 23 তাৰিখে আপোনাৰ ৱাৰ্ডাৰ অনলি ফিমেলৰ কাৰণে। অ'কে, 23 তাৰিখে ৱাৰ্ডাৰ অনলি ফিমেল, আৰু 24 তাৰিখে আপোনাৰ ৱাৰ্ডাৰ যিবিলাক মেল আছে মেলৰ কাৰণে আপোনাৰ 10টা বজাত। আৰু ভেনুটো হ'ব আপোনাৰ ভেনুটো ছেম হ'ব। অ'কে, চ' ডকুমেণ্টছৰ কথা পিছত কৈ আছোঁ একেলগে। নেক্সট এইটো আছে আপোনাৰ ফাইনেন্স ডিপাৰ্টমেণ্ট। অ'কে, চ' এইটো আপোনাৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ হয়। 23 মেৰ পৰা হ'ব আপোনাৰ 11টাৰ পৰা 4টা বজালৈ, ৰাতিপুৱা 11টাৰ পৰা আবেলি 4টা বজালৈ। চ' ভেনুটো হৈছে আপোনাৰ 6th ফ্ল'ৰ অফ কৰ ভৱন, গণেশগুৰিত আপোনাৰ যিটো কৰ ভৱন আছে তাতে 6 নম্বৰ ফ্ল'ৰত আপুনি গ'লে হ'ল। অ'কে, তাতে ৰাতিপুৱা 11টাৰ পৰা 4টা বজালৈ হ'ব 23 মেৰ তাৰিখে। আৰু ইয়াতে সিহঁতে ৰোল নম্বৰবিলাকো মেনশ্যন কৰি দিছে। চ' এইটো আপুনি ইয়াতে চাই ল'ব পাৰে। জুনিয়ৰ এছিষ্টেণ্ট আছে, ড্ৰাইভাৰ, পিয়ন, চকীদাৰ, পিয়ন, গ্ৰেড 4 গোটেইবিলাক এপ্লিকেশ্যন নাম্বাৰ আৰু ৰোল নম্বৰ মেনশ্যন কৰি দিছে। চ' এইটো আপোনালোকে চাই ল'ব পাৰে। এইটো হ'ব আপোনাৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ। এইটো আছে আপোনাৰ ডিৰেক্টৰেট অফ কালচাৰেল এফেয়াৰ্ছ। অ'কে, আছাম ৰবীন্দ্ৰ ভৱন। অ'কে, যিটো কালচাৰেল এফেয়াৰ্ছ আছিল ডিৰেক্টৰেট অফ কালচাৰেল এফেয়াৰ্ছ তাৰে হয় এইটো, সেইটো ডিপাৰ্টমেণ্টৰ। চ' ইয়াতে আপোনাৰ ভেনু আৰু তলত দিয়া আছে এইবিলাক আপোনাৰ ৰোল নম্বৰ আৰু আপোনাৰ হেৰিবিলাক দিয়া আছে, এপ্লিকেশ্যন নাম্বাৰবিলাক দিয়া আছে। চ' ইয়াতে আপোনাৰ ডেটটো হ'ব 26 মে। অ'কে, 26 মে তাৰিখে হ'ব 10:30 পৰা হ'ব। আৰু ভেনুটো মই কৰিছোঁ, ভেনুটো হ'ব আপোনাৰ কনফাৰেন্স হল, ডিৰেক্টৰেট অফ কালচাৰেল এফেয়াৰ্ছ, গ্ৰাউণ্ড ফ্ল'ৰ, ষ্টেট আৰ্ট গেলাৰী, আমবাৰী। অ'কে, চ' এইখিনি আপোনালোকে চাই ল'ব। আমবাৰীত যিটো ষ্টেট আৰ্ট গেলাৰী আছে ডিৰেক্টৰেট অফ কালচাৰেল এফেয়াৰ্ছৰ তাৰে গ্ৰাউণ্ড ফ্ল'ৰত হ'ব। অ'কে,
সো এইটো হ'ব আপোনাৰ কালচাৰেল এফেয়াৰ্স গ'ল নেক্সট আছে আপোনালোকৰ এইটো ডিপাৰ্টমেণ্টটো আপোনালোকৰ ডিৰেক্টৰেট অফ এমপ্লয়মেণ্ট এণ্ড ক্ৰাফ্টছমেন ট্ৰেইনিং ওকে ডিৰেক্টৰেট অফ এমপ্লয়মেণ্ট এণ্ড ক্ৰাফ্টছমেন ট্ৰেইনিং এইটো ডিপাৰ্টমেণ্টত আপোনালোকৰ ইয়াতে দিয়া আছে আপোনাৰ ভেনুটো মই কৈ দিছোঁ ভেনুটো হ'ব আপোনাৰ ডিৰেক্টৰ অফিচ এমপ্লয়মেণ্ট এণ্ড ক্ৰাফ্টছমেন ট্ৰেইনিং আছাম ৰিহাবাৰী ওকে ৰিহাবাৰীত যিটো আপোনাৰ ডিৰেক্টৰ অফিচ আছে এমপ্লয়মেণ্ট এণ্ড ক্ৰাফ্টছমেন ট্ৰেইনিঙৰ চ' সেইটো হ'ব আপোনাৰ ডেটটো আছে 23rd and 24th মে ওকে 23 আৰু 24 মেত হ'ব টাইমটো আপোনাৰ ডিউৰিং অফিচ আৱাৰ্ছ ডেট মিনছ 10টাৰ পৰা 4টালৈকে আপোনাৰ ভেৰিফিকেশ্যনটো হ'ব এইটো হ'ব আপোনাৰ ডায়েৰী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট ওকে ডায়েৰী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ আপোনাৰ 23 তাৰিখে হ'ব 23 মে তাৰিখে জুনিয়ৰ এছিষ্টেণ্ট ড্ৰাইভাৰ এণ্ড গ্ৰেড 4 আণ্ডাৰ পোষ্ট চ' টাইমটো আপোনাৰ জুনিয়ৰ এছিষ্টেণ্টৰ হ'ব 10টাৰ পৰা 1টা বজালৈ ড্ৰাইভাৰ্ছৰ হ'ব 2টাৰ পৰা 5টালৈ আৰু গ্ৰেড 4ৰ হ'ব 10টাৰ পৰা 5টা বজালৈ ওকে চ' ইয়াতে আপোনাৰ ভেনুটো দিয়া আছে গ্ৰাউণ্ড ফ্ল'ৰ নলেজ চেণ্টাৰ ডিৰেক্টৰেট অফ ডায়েৰী ডেভেলপমেণ্ট খানাপাৰাৰ যিটো আপোনাৰ ডায়েৰী ডেভেলপমেণ্টৰ ডিপাৰ্টমেণ্ট আছে নলেজ চেণ্টাৰত তাতে আপোনালোকৰ এইটো হ'ব চ' এইটো হ'ব আপোনাৰ ডায়েৰী ডেভেলপমেণ্ট আফটাৰ ডেট নেক্সটটো আমি চাওঁ এইটো আছে আপোনাৰ জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্ট ওকে জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্ট ছেক্ৰেটাৰিয়েট ইষ্টাব্লিছমেণ্ট আছাম হাউচ এণ্ড আছাম ভৱন দিছপুৰ গুৱাহাটী ওকে চ' জেনেৰেল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টৰ আপোনাৰ ইয়াতে কম্পিউটাৰ অপাৰেটৰৰ কাৰণে কোন তাৰিখে হ'ব 29 মে তাৰিখে পিয়নৰ কাৰণে হ'ব আপোনাৰ গ্ৰেড 4ৰ যিটো পিয়ন আছে পিয়নৰ 30 মে আফটাৰ ডেট আপোনাৰ ষ্টেনোগ্ৰাফাৰৰ কাৰণে হ'ব 31 মেত ড্ৰাইভাৰ যিটো গ্ৰেড 3 আছে সিহঁতৰ 31 মেত হ'ব অল পোষ্ট অফ হাউচ অব্লিক আছাম ভৱন চ' এইবিলাকৰ কাৰণে আপোনাৰ হ'ব 31 মে তাৰিখে ওকে টাইমিংটো ইয়াতে দিয়া আছে আপোনাৰ কম্পিউটাৰ অপাৰেটৰ 2টা বজাৰ পৰা পিয়নৰ আপোনাৰ 10টাৰ পৰা আফটাৰ ডেট ষ্টেনোগ্ৰাফাৰ আপোনাৰ 2টা বজাৰ পৰা ওকে টাইমিংটো আপোনাৰ ধৰি দিয়া আছে ইয়াতে গোটেইখিনি চ' ইয়াতে ভেনুটো মই কৈ দিছোঁ ভেনুটো হ'ব আপোনাৰ গণ সেৱা ভৱন আছাম ছেক্ৰেটাৰিয়েট দিছপুৰ যিটো আছাম ছেক্ৰেটাৰিয়েটৰ আপোনাৰ গণ সেৱা ভৱন আছে তাতে আপোনালোকে যাব লাগিব নেক্সট এইটো ডিপাৰ্টমেণ্ট হ'ল আপোনালোকৰ লাইব্ৰেৰী ছাৰ্ভিচেছ ওকে ডিৰেক্টৰেট অফ লাইব্ৰেৰী ছাৰ্ভিচেছ চ' আছাম চ' ইয়াৰে ডেটটো আপোনাৰ 23rd মে টাইমিংটো 10টাৰ পৰা 4টালৈ ভেনুটো ক'ত যাব লাগিব আপোনালোকে ডিৰেক্টৰেট অফ লাইব্ৰেৰী ছাৰ্ভিচেছ আছাম ওকে যিটো আপোনাৰ আমবাৰীত আছে অফিচটো তাতে যাব লাগিব অপজিট অফ দীঘলী পুখুৰীৰ অপজিটে আছে আপোনাৰ আমবাৰীত অফিচটো ডিৰেক্টৰেট অফ লাইব্ৰেৰী ছাৰ্ভিচেছ তাতে হ'ব আপোনালোকৰ চ' এইটো আছিল আপোনাৰ নেক্সট আপোনাৰ হ'ব ডিৰেক্টৰেট অফ প্ৰিণ্টিং এণ্ড ষ্টেচনাৰী ওকে প্ৰিণ্টিং এণ্ড ষ্টেচনাৰী ডিপাৰ্টমেণ্টৰ চ' ইয়াতে আপোনাৰ গ্ৰেড 3 বিলাকৰ 22 তাৰিখে হ'ব গ্ৰেড 4 বিলাকৰ 23 তাৰিখে হ'ব ওকে চ' টাইমিংটো 11টাৰ পৰা 4টালৈ দিয়া আছে আৰু ভেনুটো হৈছে আপোনাৰ ডিৰেক্টৰেট অফ প্ৰিণ্টিং এণ্ড ষ্টেচনাৰী আছাম বামুণী মৈদানত যিটো অফিচ আছে তাতে হ'ব আপোনাৰ চ' নেক্সট আছে আপোনাৰ এইটো লাষ্ট হয় চ' এইটো কোনটো ডিপাৰ্টমেণ্টৰ জিঅ'লজি এণ্ড মাইনিং ডিপাৰ্টমেণ্ট চ' এইটো আপোনাৰ জিঅ'লজি এণ্ড মাইনিং ডিপাৰ্টমেণ্ট চ' ইয়াতে আপোনাৰ 1st জুন হ'ব ওকে এইটো ডেট মিনছ আপোনালোকে এপইণ্টমেণ্ট লেটাৰ পোৱাৰ পিছত হ'ব এইবিলাক চ' 1st জুনত হ'ব চ' টাইমটো আপোনাৰ দিয়া আছে 10 AM অনৱাৰ্ডছ ভেনুটো আপোনাৰ দিয়া আছে ডিৰেক্টৰেট অফ জিঅ'লজি এণ্ড মাইনিং আছাম দক্ষিণ গাঁও কাহিলীপাৰা ওকে কাহিলীপাৰা যিটো অফিচ আছে আপোনালোকৰ তাতে হ'ব চ' এইটো আপোনালোকৰ 1st জুনত হ'ব ওকে চিন্তা কৰিব নালাগে একদম এপইণ্টমেণ্ট লৈ পেলাই বিন্দাছ যাব ধুনীয়াকৈ ভেৰিফিকেশ্যনটো কৰি দিব এতিয়া মই হেৰিটো কৈছোঁ আপোনাৰ ডকুমেণ্টছ কি লাগিব একেবাৰে কৈ দিছোঁ চ' এইটো অলৰেডি কোৱা আছে চ' আপোনালোকৰ অল ৰিলিভেণ্ট অৰিজিনেল ডকুমেণ্টছ যিবিলাক আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন যিবিলাক দিছিলে HSLC গ্ৰেজুৱেশ্যনৰ গোটেইবিলাক লৈ যাব আফটাৰ ডেট এপ্লিকেশ্যন ফৰ্মটো লৈ যাব এডমিট কাৰ্ডটো লৈ যাব কপি অফ অনলাইন এপ্লিকেশ্যন যিটো কৰিছিলে সেইটো লৈ যাব এডমিট কাৰ্ডটো লৈ যাব আধাৰ কাৰ্ড বা পান কাৰ্ড লৈ যাব 2 পাছপৰ্ট চাইজ ফটোগ্ৰাফ লৈ যাব আৰু যদি ইনকেছ এফিডেভিট লাগে আপোনালোকৰ কিবা নামৰ যদি ভুল থাকে কিবা থাকে সেইকাৰণে যদি কিবা এফিডেভিট লাগে সেইটো আপোনালোকে লৈ যাব ওকে চ' এইখিনি আছিল এইটো ভিডিঅ'ত আজিলৈকে নেক্সট আৰু আপোনালোকৰ নটিচ আহিলে মই জনাই দিম চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব প্লিজ